প্ৰভু কৃষ্ণই এইদৰে অৰ্জুনক নানান কথা কবা ধৰিলাক। ইপিনে চকুত গোলাপ জল দি অন্ধ ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধবা ধৰিলাক। হে সঞ্জয়, মোৰ পুত্ৰ আৰু পাণ্ডুৰ পুত্ৰসকলে ধৰ্মযুদ্ধ কুৰুক্ষেত্ৰত মিলিত হয়নো কি কৰিছে মোক কোৱা। जो आज्ञा महाराज। आज सुबह हस्तिनापुर में ऐजौन मानुए एक आदमी को गोली से उड़ा दिया और वही चौकिया रथ में उठी रफ चक्कर हो गया। विशेष सूत्रों से पता चला है कि मरा मानुक को दुर्नीति में लिप्त असील। अभी শুনিয়ে খেলৰ বাতৰি। খেলৰ বাতৰি তুমি এইবোৰ আজে বাজে কথাত বাহিৰে অন্য একো দেখা নোপোৱা নেকি? মোৰ পুত্ৰহঁতে বুঢ়াৰ ঘাঁহ কাটি আছে নেকি? মহাৰাজ, এইবাৰ চোৱা শ্ৰীকৃষ্ণই অৰ্জুনৰ লগত কি কৰি আছে চোৱা। এইবাৰ তুমি ব্যৱহাৰ কৰা ৰথখনো আনেই বনোৱা হয়, কেশৱ। দিব্যস্ত্ৰখিনিও আনেই দিয়া। গতিকে ইয়াত তোমাৰ আছে কি? আছে তোমাৰ নিজৰ বুলিবলৈ মাত্ৰ দেশপ্ৰেম। গতিকে এই দেশপ্ৰেমেৰেই তোমাৰ শিবিৰৰ প্ৰত্যেকজন সৈনিককে উদ্বুদ্ধ কৰিব লাগিব। বিচ্ছিন্ন হৈ পৰা জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধিব লাগিব। হে ধনঞ্জয়, হে পাৰ্থ, উঠা আৰু মন স্থিৰ কৰা। অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ দৃঢ় সংকল্প লোৱা। এয়া কৃষ্ণই অৰ্জুনক বুজাইছে নে উচতাইছে? হে সঞ্জয়, পিতামহ ভীষ্মৰ ফালে এইবাৰ আখে জমাইকে ৰাখো। দ্ৰোণাচাৰ্য, প্ৰফেসৰ, প্ৰাইভেট টিউটাৰ, কৃপাচাৰ্য, আজি কুৰুক্ষেত্ৰ সমৰভূমিত নিজৰে সতী সন্তান সকলক চাওক। সেয়া অৰ্জুনৰ পাছত হেজাৰ হেজাৰ বেকাৰ যুৱক উপায়ন্ত খেতিয়কসকলে বিৰাট সমদল কৰি সমৰভূমিৰ ফালে আগুৱাই আহিছে। শুনক, সেয়া অনাই বনাই ফুৰা লাঞ্ছিতা দ্ৰৌপদীৰ চিৎকাৰ, লাঞ্ছিতা দ্ৰৌপদীৰ চিৎকাৰ। কিন্তু আমি কি কৰিম? এই কিন্তু আৰু পৰন্তু শব্দৰ বাহিৰে আমাৰ মুখত আৰু অইন ভাষা নাই। এইটো কাম বেয়া বুলি এজনে আঙুলিয়াই দিয়াৰ লগে লগে আমাৰ মুখত কিন্তু বুলি এটা শব্দ আহি যায়। মোৰ পিনে আহিব লাগিছে মোক প্ৰত্যাহ্বান জনাবলৈ বালক অভিমন্যু। পিতামহ ভীষ্ম, মই অৰ্জুন পুত্ৰ অভিমন্যু। আয়ুষ্মান ভাবা আৰু ইয়াৰ পৰা আঁতৰি যোৱা। পিতামহ, এতিয়া হয়তো আপুনি মোৰ বয়সৰ কথা চিন্তা কৰিছে, আৰু এতিয়া চিন্তা কৰি লাভ নাই। মই কৈছো আঁতৰি যোৱা, অৰ্জুন অভিমন্যুক বুজোৱা। পিতামহ, আজি প্ৰত্যেকজন নিপীড়িতই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব শিকিছে। সিহঁতে দেশক ভাল পাবলৈ শিকিছে। মই কি দেশক ভাল নাপাওঁ? মোক যদি কোনোবাই সোধে অহা জন্মত তুমি ক'ত জন্ম লবা, মই कहूंगा कि हस्तिनापुर में, हस्तिनापुर में, हस्तिनापुर में। মই জানো আপুনি পৰিস্থিতিৰ দাস, আজিৰ চিষ্টেমৰ বুলি। ইয়াৰ বাবে উত্তৰদায়ী কুলগুৰু কৃপাচাৰ্য, প্ৰফেসৰ দ্ৰোণাচাৰ্য আৰু মন্ত্ৰী ধৃতৰাষ্ট্ৰ, আপোনালোক প্ৰত্যেকে। আপোনালোকৰ অদূৰদৰ্শিতাৰ কাৰণেই আজিৰ এই কুৰুক্ষেত্ৰ। বিষবৃক্ষ ৰোপণ কৰি তাত ভূমিষ্ঠ ফল লাগিব বুলি আশা কৰাটো নিৰৰ্থক। বাপু অভিমন্যু, নিজৰ লক্ষ্যৰ পিনে ধাবিত হোৱা, পাছ নহয় কিবা, প্ৰাণ যায় পৰ বচন নাযায়। এই উদ্যন্ত বালক CRP কৰ্ণই ঠিক কৰি দিব।
মোৰ ওপৰত আস্থা নাই। পিতামা, ইয়াত অস্থাৰ প্ৰশ্ন উঠা নাই। মোক লাগে বিজয়শ্ৰীৰ প্ৰসাদ। अरे प्रिय भंजक दुर्योधन, अरे विजयश्री प्रसाद লাগে যদি মাৰ পাণ্ডৱৰ ওপৰত মূল্য বৃদ্ধিৰ পাপ। উত্তম পায়। এইলা পাণ্ডৱ পুত্ৰহঁত মূল্য বৃদ্ধিৰ পান সম্ভাল এতিয়া। প্ৰিয় অনুজ দুৰ্যোধন, অনাহুকতনো কিয় মাৰিছ? মূল্য বৃদ্ধিৰ বান হয়নে? বেছি কথা কম বেছি। মূল্য বৃদ্ধি বানৰ পৰা নিজকে ৰক্ষা কৰ। শুনাশ্ৰী, সৌফালে আহিছে ভীমাৰ ৰাত আগুৱাই। ভৰি ভাঙিবি তই মোৰ, আর আগতে গতি লাগাও তোর। হুঁশিয়ার ভীম, হুঁশিয়ার। সঞ্জয়, এইবোৰ কি ঘটিছে? মহারাজ, মহারাজ, আমি কুরুক্ষেত্রের যুদ্ধ চলিছে। মোৰ পুত্ৰসকলে যুদ্ধ কলা পাহৰিলে। মাৰা নাই কিয় সিহঁতে? আলোচনা বিলোচনাৰ বান তদন্ত কমিটি বহুৱাই কিয় কৰা নাই যুদ্ধৰ অৱসান? সঞ্জয়, কিবা আজ্ঞা মহারাজ? মোক অলপ অকলশৰে থাকিবলৈ দিয়া। মোক অলপ অকলশৰে থাকিবলৈ দিয়া। কিয় আজ্ঞা মহারাজ? ইয়াৰ পিছত ধৃতৰাষ্ট্ৰই কল্লা কি গান্ধাৰীৰ ওচৰত গেলা। খচখচাইছে। গোলাপ জল দুটবলমান দিয়াচোন। মই কেনেকৈ গোলাপ জল দিম? তুমিওতো মোৰ দৰেই অন্ধ। মই নিজৰ ৰাজনৈতিক ক্ষমতা লভৰ বাবে অন্ধ হৈছো। সদন প্ৰীতিয়ে মোৰ দুচকু অন্ধ কৰি দিছে। আনিছো। মই আজি দৃষ্টিহীন। মোৰ পাপৰ বাবে আজি মোৰ বংশ উচ্ছেদ হব। আমি দুয়ো বাচি থাকিব লাগিব নিজৰ দুৰ্ভাগ্যক লৈ। য'ত থাকিব কেৱল অন্ধকাৰ আৰু অন্ধকাৰ। মোক সঞ্জয়, সঞ্জয়। সঞ্জয় প্ৰিয়ে, মোক তালৈ লৈ যোৱা। মোক কুৰুক্ষেত্ৰৰ বাতৰি লাগে। সঞ্জয়, মোক কুৰুক্ষেত্ৰৰ বাতৰি দিয়া। মোক মোৰ দুৰ্ভাগ্যৰ বাতৰি দিয়া। মহারাজ, এটা बातुरी खुनो। खंडफाकोल हजार हजार खुदा तो जनता को लेकर कुरुक्षेत्र पर राजधानी पिने अगुवाई आइब धरिছে। আগুৱাই আহিব ধৰিছে। ৰাজধানীৰ পিনে আগুৱাই আহিব ধৰিছে। গান্ধাৰী, শুনিছা? সঞ্জয়ে কৈছে কি পাণ্ডৱসকলে হেনো ৰাজধানীৰ ফালে আগুৱাই আহিব লাগিছে। মই মোৰ কাণকে বিশ্বাস কৰিব পাৰোতো? শুনিছো না, মই শুনিছো। মই নাই, কৰবাত ভুল হৈছে। মই কিয় আজি নিজকে বিশ্বাস কৰিব পৰা নাই? বিশ্বাস কৰিব নোৱাৰা হৈছো। সঞ্জয়, মোক কুৰুক্ষেত্ৰৰ বাতৰি লাগে। पांडव को बाधा दीपों कारुणे पितामह भीष्म अपान चेष्टा कर रहा है महाराज। মই কৈছো আগবাঢ়ি নাহিবা। তোমাৰ ৰথ ৰাখা। পিতামহ, এই ৰথৰ গতিক কোনো বাধা দিব নোৱাৰে। মই পাণ চলাবলৈ বাধ্য হম অৰ্জুন, পাণ চলাবলৈ বাধ্য হম। পাণ হৈ মৃত্যুলৈ ভয় নকৰো। সাৱধান, এই ল পাণ অৰ্জুন। আয়ুষ্মান ভবা, আয়ুষ্মান ভবা।
এই ভয়ংকৰ দৃশ্য মই আৰু চাই থাকিব নোৱাৰো মহাৰাজ। তুমি চাবই লাগিব সঞ্জয়, তুমি চাবই লাগিব। মোক যুদ্ধৰ পৰিণাম লাগে, মোক যুদ্ধৰ পৰিণাম লাগে। পৰিণাম অসম্ভৱ, অসম্ভৱ মহাৰাজ, অসম্ভৱ। মোৰ দ্বাৰা কোৱা অসম্ভৱ। কিন্তু কিয়? পৰিণাম তুমি কব লাগিব। কোৱা সঞ্জয়, পৰিণাম কোৱা, পৰিণাম কোৱা। পৰিণাম কব পাৰিব, পৰিণাম কব পাৰিব একমাত্ৰ সময় মহাৰাজ। টাইম টাইম মহাৰাজ, টাইম। সময় কব পাৰিব, কিন্তু মই অনুভৱ কৰিব পাৰিছো এই যুদ্ধৰ পৰিণাম কি হব। তথাপি সময়, মই বাট চাম পৰিণামলৈ, মই বাট চাম, মই বাট চাম, মই বাট চাম, মই বাট চাম। भारत की है कहानी सदियों से भी पुरानी है, ज्ञान की ये गंगा ऋषियों की अमर वाणी, ये विश्व भारती है, वीरों की आरती है, नित नई पुरानी भारत की कहानी। महाभारत, महाभारत, ओ স্টুডিও ফ্ৰেণ্ডছে ৰাইজলৈ জনাইছে ৰঙালী বিহুৰ শুভেচ্ছা। অসমৰ সংগীতপ্ৰেমী ৰাইজ আৰু শিল্পীসকললৈ সুখবৰ। অত্যাধুনিক সা সৰঞ্জামেৰে সজ্জিত স্টুডিও ফ্ৰেণ্ডছে হ'ল একমাত্ৰ অসমৰ হাফ ইঞ্চ 8 ট্ৰেক যন্ত্ৰত বাণী বন্ধন কৰিব পৰা ৰেকৰ্ডিং ষ্টুডিঅ'। ৰাজগড় ৰোড, পোহৰণীয়া, বাইলেন নম্বৰ 2, গুৱাহাটী 3। মনত ৰাখিব, স্টুডিও ফ্ৰেণ্ডছ।